নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা ৰেচিপি আনিছোঁ। সেইটো হ'ল গাজৰৰ হালোৱা। গাজৰৰ হালোৱা বনোৱাৰ কাৰণে মই গাজৰ লৈছোঁ আধা কেজি। গাজৰখিনি মই চুকি লৈছোঁ এইদৰে চুকুনাৰে। তাৰপিছত ইলাচি গুড়ি অলপমান কৰি লৈছোঁ। 4টামান ইলাচি মই মিহি কৰি পাউডাৰ বনাই লৈছোঁ। তাৰপিছত লৈছোঁ মই এই মগজ 4 চামুচেৰে 2 চামুচ হ'ব। আৰু এলমণ্ড লৈছোঁ মই কেইটামান। এলমণ্ড কেইটা মই মিহি মিহিকৈ কাটি লৈছোঁ। এইখনেৰে এলমণ্ড কেইটা মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এই কাপটোৰে চেনি লৈছোঁ 1 কাপ। চেনি 150 গ্ৰামমান হ'ব। তাৰপিছত এই ঘি, অন্নপূৰ্ণা ঘি মই ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে। গাখীৰ, আমুল কাটা গাখীৰ লৈছোঁ মই। গাখীৰ আধা লিটাৰ ল'ম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব, কেনেকৈ মই বনাইছোঁ, তেতিয়া গম পাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব, আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব। ভাল লাগিলে কমেণ্ট কৰিব। মই কেৰাহী এটা লৈছোঁ, কেৰাহীটো গৰম হ'ব দিছোঁ আৰু গাখীৰখিনি চচপেন এটাত গৰম কৰি লৈছোঁ। কেৰাহীটো গৰম হৈছে, আমি এতিয়া ইয়াত ঘি দিম। এইখন চামুচেৰে 2 চামুচ ঘি দিছোঁ মই। ঘিখিনি ভালদৰে গৰম কৰি ল'ব প্ৰথমতে। ঘিখিনি গৰম হৈছে, এতিয়া আমি গাজৰখিনি দি দিম ইয়াত। গাজৰখিনি অলপ ভাজি ল'ব লাগিব প্ৰথমতে। বেছি সময় ভাজিব নালাগে, 2 মিনিটমান ভাজিলে হৈ যাব। গাজৰৰ যিটো পানীটো নোহোৱালৈকে ভাজি থাকিব। জুইটো মিডিয়াম ফ্লেমত দিব। গাজৰখিনি এইদৰে মাজে মাজে লৰাই থাকিব। লৰাই নাথাকিলে কেৰাহীত লাগি জ্বলি যাব পাৰে, গতিকে জ্বলিব নিদিব। এইদৰে লাহে লাহে লাৰি থাকিব। গাজৰৰ হালোৱা বনোৱা একদম ইজি হয়, টান নহয়। আপুনি বনাই কিনে চাবচোন ঘৰত, খায়ো খুব ভাল লাগে। আপোনাৰ ল'ৰা ছোৱালীয়েও খাই ভাল পাব বা আপোনাৰ ফেমিলি মেম্বাৰে খায়ো ভাল পাব। সেইদৰে বনাবচোন। এতিয়া গাজৰৰ ছিজন, গতিকে গাজৰৰ সময়ৰ বস্তু খাব লাগে, বতৰৰ বস্তু। গাখীৰখিনি ভালদৰে এইদৰে গৰম কৰি ল'ব। এয়া গাখীৰখিনি মোৰ ভালকৈ গৰম হৈছে। মই এতিয়া গেছটো অফ কৰি দিম। গাজৰখিনি আমাৰ মোটামুটি ভাজা হৈ গৈছে। ইয়াত আমি এতিয়া গাখীৰ দিব লাগিব, বাকী চেনি। গাজৰখিনি মোৰ ভাজা হৈ গৈছে, এতিয়া ইয়াত গাখীৰ দিম। গাখীৰ মই আধা লিটাৰ গোটেইখিনি দিয়া নাই, অলপমান ৰাখিছোঁ, পিছত দৰকাৰ হ'ব পাৰে। এইখিনি এতিয়া ভালকৈ সিজিব লাগিব। গাজৰখিনি গাখীৰতে ভালদৰে সিজিব লাগিব। ইয়াত কোনো কালাৰ দিয়াৰ কোনো দৰকাৰ নাই। অলৰেডি ইয়াত কালাৰৰ নিচিনাই হয়, কালাৰ দিয়াৰ নিচিনাই হয়। গাজৰ যিহেতু ৰঙা হয়, আমি একেলগে ইয়াত চেনিখিনিও দি দিম। বাকী এইখিনি এলমণ্ডখিনি আৰু মগজখিনি একেলগে দি দিম ইয়াৰ লগত। এইখিনি এতিয়া ভালকৈ লৰাই দিব লাগিব। জুইটো কমকৈ দি অলপ সময় ভালকৈ সিজিব দিব প্ৰথমতে, আৰু মাজে মাজে লাৰি থাকিব।
এই দেখিছে নহয় গাজৰৰ হালোৱাখিনি উতলি আছে। এইদৰে ভালকৈ সিজিব দিব গাজৰৰ হালোৱাখিনি। এইদৰে বনাই কিনে খাব, বহুত টেষ্টি হয় বস্তুটো। বিয়াত দিয়ে কিছুমান বিয়াত, আৰু ৰেষ্টুৰেণ্টতো কিনিব পায়, কিন্তু ঘৰত বনাই খাবচোন। এইদৰে ঘৰত বনাই খালে বেছি টেষ্টি হ'ব। খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। ইয়াত মই এতিয়া ইলাচি পাউডাৰখিনি দি দিম। এইখিনি দি ভালকৈ এবাৰ লৰাই দিব লাগিব। এয়া চাওক গাজৰৰ হালোৱাখিনি, গাখীৰবোৰ নাইকিয়া হৈ যাব লাগিব, শুকাই তেতিয়াহে হ'ব। আৰু তেতিয়া গাজৰখিনিও ভালদৰে সিজি যাব। গাজৰখিনি ভালকৈ সিজিলেহে খাই টেষ্ট পাব। গতিকে গাখীৰখিনি ভালকৈ ফুলিব দিব, গাজৰৰ লগত মিক্স হ'ব দিব। হোৱাৰ পিছত নমাই থ'ব। আপোনালোকে গাজৰৰ হালোৱাত খিচমিচ আৰু কাজুও দিব পাৰে। মই আজি ঘৰত নাছিল কাৰণে মই দিয়া নহ'ল, এইখিনিয়ে দিলোঁ। আপোনালোকে দি কিনে বনাই কিনে খাবচোন কেনেকুৱা পায়। গাজৰৰ হালোৱা মোৰ হৈ গৈছে এইখিনি। এতিয়া গেছটো অফ কৰিম। অফ কৰাৰ আগে আগে অকণমান আৰু ঘি দি দিম। ঘি দিলে মানে চেণ্টটো ভাল হয় আৰু খাই বেছি সোৱাদ পাব। এইখিনি এইদৰে ঘিখিনি দি ভালদৰে লগাই দিব। এইখিনি হৈছে, মই গেছটো অফ কৰি দিওঁ। এতিয়া এইখিনি ভালদৰে ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত খাব। ঠাণ্ডা হোৱাৰ পিছত খালে বেছি সোৱাদ লাগে। গৰমক সিমান টেষ্টটো নাপাব। ৰুটিৰ লগত খাব পাৰে, নাইবা এনেও খাব পাৰে। আলহী আহিলেও দিব। আপোনাৰ সকলোৱে তাৰিফ কৰিব খাই কিনে। গতিকে কেতিয়া বনাব মোক নিশ্চয় কমেণ্ট কৰি জনাব দেই। এয়া চাওক ঠাণ্ডা হৈছে গাজৰৰ হালোৱাখিনি। মই এটা বাতিত বাঢ়ি দিছোঁ। কেনেকুৱা হৈছে চাওকচোন। দেখি আপোনাৰো খাওঁ খাওঁ লাগিছে হয়নে? এইটো আপোনাৰ কাৰণে বাঢ়িছোঁ, খাব পাৰে। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।